ফোন কলত আকস্মিকভাৱে নিমন্ত্ৰণ পালোঁ গেৰুৱা গোৰ্খালী ৰামচৰণ যুৱ সংঘৰ ফালৰ পৰা। তেখেতসকলে মন্দিৰ প্ৰাংগণত অসমৰ এখন শেহতীয়া নেপালী চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। ছাৰে ম আউদেছো শীৰ্ষক চিনেমাখনৰ কাহিনী আৰু নিৰ্দেশনা হৈছে ৰাজীৱ তামাঙৰ। ভাস্কৰে সোধ-পোছ কৰাত জানিব পৰা গ'ল যে প্ৰায় 400-500 দৰ্শকে চাব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। টিকটৰ হাৰ মাত্ৰ 100 টকা কৰা হৈছে সকলোৰে সুবিধাৰ বাবে। ছাৰে ম আউদেছো মানে চিনেমাখনৰ নামটোৰ অৰ্থ কি হ'ব পাৰে? এইখিনিতে স্থানীয় লোক এজনে ধুনীয়াকৈ কৈ দিলে। ছাৰে মানে যোনটো আমি আৱাৰা বুলিও কোৱা যায়, আৱাৰা হয় মানে বনাই বনাই ঘূৰি ফুৰা কাম বন নকৰা, সেই অৰ্থত আমি সচৰাচৰ আমি গাঁৱলীয়া মানে সেই কথাটো বুজি পাওঁ। কি ধৰণৰ আমি নাজানো, কিন্তু কিছুমান মুখৰ পৰা শুনা পাইছোঁ যে ছাৰৰ অৰ্থটো সেইটো বুলি মানে বহুতে বুজাইছে। গাঁৱলীয়া সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ মানে এই দেখুৱাইছে। আমাৰ এই বিটিয়াৰ অঞ্চলতে জন্ম হোৱা আমাৰ এই নিকাশী অঞ্চলেৰে তেখেত এজন মিউজিক ডাইৰেক্টৰ কৰা আছিল আমাৰ লালিগুৰাজ নেপালী থিয়েটাৰৰ। তেখেতৰো তাতে অংশগ্ৰহণ আছে। তেখেত আমাৰ মাজত আহি পোৱাৰ কথা আছিল, বৰ্তমানলৈকে তেখেত আহি পোৱা নাই। আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট 3 নম্বৰ ভোলাটাৰ, তাৰ পৰা চামৰাংলৈকে এইটো সামৰি লোৱা হৈছে। 3 নম্বৰ ভোলাটাৰৰ মেইন প্ৰয়োজকটো হৈছে ৰাজীৱ তামাং। তেখেতৰ দ্বাৰা নিৰ্মাণ হোৱা এই ফিল্মটো হ'ল গোৰ্খা ইছলাম দ্বাৰা প্ৰয়োজক হোৱা এইটো মানে প্ৰডাকশ্যন বেনাৰত উৎপত্তি হোৱা এইটো ফিল্মটো। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে চিনেমাখন চাবলৈ অহা দেখা গৈছিল। ল'ৰালি কালত এনেকৈয়ে গাঁৱত অস্থায়ী ছবিঘৰত চিনেমা উপভোগ কৰিবলৈ যোৱা কথাবোৰ ভাবি নষ্টালজিক হৈ পৰিলোঁ। আমাৰ মাজত আছে আজি এই যিখন মুভি প্ৰদৰ্শন হ'বলৈ গৈ আছে সেই মুভিখনৰ উপস্থিত আছে। তেখেতৰ নামটো হৈছে ৰাম ৰায়, তেখেতৰ ঘৰ নিকাশী। গতিকে এখেতৰ পৰা আমি জানো মুভিখনৰ পৰিকল্পনা কেনেকৈ হৈছিল। আমাৰ অসমৰ মানে মাটিত অসমৰ জলবায়ুত আমাৰ যেনেকৈ আমি অসম বুলি ক'লে মানে সকলো জনগোষ্ঠী বসবাস কৰা ঠাই, আমি সকলো জনগোষ্ঠী মিলি আমি অসমীয়া, গতিকে আমাৰ অসমীয়া জনগোষ্ঠী। ৰাম ৰায় ডাঙৰীয়াই ক'লে যে সমগ্ৰ চিনেমাখনৰ দৃশ্যগ্ৰহণ স্থানীয় এলেকাত সম্পূৰ্ণ কৰা হৈছে। চিনেমাখনৰ কাহিনীভাগ সমাজত চলি অহা বিভিন্ন ছ'চিয়েল ইছ্যুক লৈ ৰচনা কৰা হৈছে। জাতিভেদ, বৰ্ণভেদ, নিৰক্ষৰতা আদিৰ ঋণাত্মক দিশবোৰ আঙুলিয়াই দিয়াই হৈছে এই চিনেমাখনৰ মূল উদ্দেশ্য। লগতে তেখেতে কয় যে বৰ্তমান আৰু একাধিক নেপালী চিনেমা নিৰ্মাণৰ কাম এখেতলোকৰ গোৰ্খা ছালাম বেনাৰত চলি আছে। চিনেমা প্ৰদৰ্শনৰ আগমুহূৰ্তত ৰাম ৰায় ডাঙৰীয়াক নেপালীসকলৰ পৰম্পৰাগত ঢাকা টুপি পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বক্তব্যত তেখেতে দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু টানি অনুৰোধ জনাই যাতে কোনেও নিজৰ স্মাৰ্টফোনেৰে চিনেমাখনৰ ৰেকৰ্ডিং কৰি কোনো ইলেক্ট্ৰনিক মাধ্যমত ব্যৱহাৰ নকৰে। भाग्य विधाता जय हे जय हे जय हे जय 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 हे। চিনেমা হৈছে আধুনিক যুগৰ কৃষ্টি সংস্কৃতিৰ দাপোন। নিৰ্মাতা কলা কুশলীসকল হৈছে ইয়াৰ বাহক। তেওঁলোকৰ সৃষ্টিকৰ্মক আমি চাবলৈ গৈ তেওঁলোকক উদগনি যোগোৱাটো আমাৰ কৰ্তব্য। এতিয়া মই কৰিবলৈ গৈ আছোঁ পুৰস্কাৰ বিজেতাৰ ঘোষণা। যোৱা ভিডিঅ'টোত অৰ্থাৎ এপিছড নম্বৰ 3ত শুদ্ধ উত্তৰ দি ভাগ্যশালী বুলি বিবেচিত হৈছে @দেৱেশ ব্ৰহ্ম। গতিকে @দেৱেশ ব্ৰহ্ম আপুনি আমাৰ সৈতে সোনকালে যোগাযোগ কৰিব। আমাৰ ফোন নম্বৰ নিশ্চয় আপোনাৰ তাত আছেই। পুৰস্কাৰ বিজেতা @দেৱেশ ব্ৰহ্মলৈ থাকিল আমাৰ আলহী ইউটিউব চেনেলৰ ফালৰ পৰা বহুত বহুত অভিনন্দন। জনগণ, আজি আছে আপোনালোকৰ বাবে এটা প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে দি জিকিব পাৰে নগদ ধন। প্ৰশ্নটো হৈছে নেপালীসকলে পৰিধান কৰা পৰম্পৰাগত টুপিটোৰ নাম কি? প্ৰশ্নটো মই আকৌ এবাৰ কৈ দিছোঁ, নেপালীসকলে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত টুপিটোৰ নাম কি?
আৰু ফটাফট কমেণ্ট বক্সলৈ গৈ উত্তৰটো আমালৈ পঠিয়াই দিয়ক আৰু লাভ কৰক নগদ ধন জিকাৰ সুবিধা ছাবস্ক্ৰাইব কৰক আমাৰ আলহী চেনেলটোক আৰু ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ চ' বাই বাই